This is Chandrayaan. Snow paise na Chandrayaan 3. Ahi palu college mul gate esa paise. Ahi aru yat glass ora bottle hat muk dui. Enoko style. Good morning hokoloke. কি খবৰ আপোনালোকৰ হাগৰো ভালে আছে মাজতে এদিন ব্লগ দিব পৰা নাই আৰু আজি মই একদম তত ঘূৰি ফুৰি লগাই ৰেডি হৈছো কলেজ যাবলৈ আৰু কলেজ সাৰপ্ৰাইজ ব্লগটো ধমাক হ'ব লাগে চাৰে ব্লগটো চাৰে সো কি ফেয়াৰ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল অন্য এটা গুৰুত্বপূৰ্ণ ব্লগে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই গৈ আছো কলেজ আৰু কলেজ আজি এই গুটি যাত্ৰাখিনিত মোৰ লগত সংগ দিব ইপিনে আছে সুশীল ভাই আছে সুশীল ভাই কি খবৰ নমস্কাৰ ভাল খবৰ আজি আমি আমাৰ কলেজখন দেখাবলৈ ওলাইছো এটা আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ এটা বিশেষ ডাঙৰ কলেজ আৰু ক'বলৈ গ'লে মৰিগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় যাক জাগিৰোড মহাবিদ্যালয় আমি গৈ আছো তো ব্লগটো শেষলৈকে চাই থাকিব যেহেতু জাগিৰোড কলেজখন আমাৰ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত আছে আৰু আমি সেই আমাৰ যাত্ৰা এনে চলি আছে আৰু অলপ আহি আমি ইয়াত ৰখিছোঁ অলপ জিৰণি লৈছোঁ কি লেভেলৰ ৰ'দ দিছে বে সুশীল ভাই চোৱা না কি লেভেলৰ ৰ'দ বে মানুহ কেনেকৈ বাচিব চুৰিত বস্তু আপোনালোকে দেখাই আছোঁ এতিয়া ৰাতিপুৱা টাইম হৈছে কিমান সুশীল ভাই 10:42 আৰু টেম্পাৰেচাৰটো চাওক না 36 ডিগ্ৰী আৰু অলপ পিছতো 38 লৈকে গুচি যাব এটা দুটামান বজাত 38 লৈকে আজি যাব বাপৰে আহি পালো কলেজ আৰু ভিতৰলৈ সোমাই যাওঁ ব্লক আহি পালো কলেজৰ মূল গেট এছা পৰিছে দেখাইছোঁ বঢ়িয়াকৈ এয়া হৈছে জাগিৰোড কলেজৰ মূল গেট ভিতৰলৈ সোমাই যাব মই চাক কি মজাৰ বে দৃশ্য বৃন্দাবনটো দেখাই দিয়া ইপিনে আছে আমাৰ বৃন্দাবন জাগিৰোড কলেজ বৃন্দাবন আৰু ইপিনে দ্বিতীয় নম্বৰ গেট কি লিখা চাওক ইউ আৰ এণ্টাৰিং ইন নলেজ কেম্পাছ মেইন কেম্পাছত আছে জাগিৰোড কলেজৰ ইপিনে আছে কি কয় এইটো বালিৰাম দাস ব্লক বিডিপি ৰুমকেইটা আপোনাক দেখাইছোঁ চাওক বিডিপি মানে এইটো আৰ্টছ ব্লক স্পেচিয়েলি আৰ্টছৰ ষ্টুডেণ্টে ইয়াত বহে ন সুশীল ভাই হয় ইয়াত গোটেই আৰ্টছৰ ষ্টুডেণ্ট বহে দুনিয়া দৃশ্য দেখা পালোঁ আপোনালোক দেখাইছোঁ কি ধৰণে মানে কি কয় এইটো একদম উৎপাত লাগি গ'ল ৰথত একদম ওচৰ লাগি গ'ল নিৰাপত্তা জাগিৰোড কলেজত CCTV যিখন বিল্ডিং দেখিবলৈ পাইছে এইটো হৈছে PTB নতুনকৈ নিৰ্মাণ কৰা PTB মানে পবিতৰা ব্লক এটা বিশেষ নামেৰে এখন বিল্ডিঙত নাম দিয়া হৈছে পবিতৰা ব্লক অসমৰ অন্যতম এখন অভয়াৰণ্য আছে PTB পবিতৰা অভয়াৰণ্য এই পবিতৰাৰ নামেৰে ইয়াত PTB ব্লক বুলি নাম দিয়া হৈছে ইয়াতো স্পেচিয়েলি আৰ্টছৰ সেটা জাগিৰোড মহাবিদ্যালয় অপূৰ্ব মানে কি কয় এইটো ভিউ যি ভিউ আছে আপোনালোকক ভিউটো দেখাই চাই থাকক এখন আমাৰ বৃন্দাবন ইয়াত আমাৰ কি বঢ়িয়া ভিউ চব শিক্ষাৰ্থীসকলে মানে ছাত্ৰ ছাত্ৰীসকলে ইয়াত জাগিৰোড কলেজ অলপমান জিৰণি লয় ইয়াতে চাওক আপোনালোকে দেখিব পাৰিছে ক্লাছ চলি আছে এইখিনি ক্লাছ চলি আছে আৰু দেখাই দিছোঁ আপোনালোকক বঢ়িয়া ভিউ ইয়াৰ পৰা বেলকনিৰ পৰা আহে চব ল'ৰা ছোৱালী ইপিনে পৰা সিপিনে গৈ আছে এনেই ৰ'দত কি কৰিব আজি বন্ধ বুলি কৈ আছে একাৰণে ল'ৰা ছোৱালী কম নহ'লে ইয়াত আজি ষ্টুডেণ্ট বহুত কম আছে ন এয়া আমাৰ শিক্ষকগৰাকী গাড়ী গ'ল এইটো আমাৰ এতিয়া আমি আগবাঢ়ি গৈ আছোঁ মানে কি সায়েন্স ব্লক এটো ইপিনে আছে সোনাইকুছি ব্লক বুলি লিখা আছে আৰু ইয়াত আপোনালোক ডিপাৰ্টমেন্ট পাবো মেথমেটিক্স ডিপাৰ্টমেন্ট ডিপিটি ল্যাবৰেটৰী জিওগ্ৰাফি ডিপাৰ্টমেন্ট লিখা আছে
সব দেখাই আছো ব্লক ইপিনে সায়েন্স ব্লক আছে সায়েন্স ব্লকত মই যেহেতু মই কি কয় 2 বছৰ সায়েন্সত পঢ়িছো হাই সেকেন্ডাৰী ফার্স্ট ইয়ার সেকেন্ড ইয়ার তো সুশীলে মুটকৈ বেছি নাজানে সায়েন্সৰ বিষয়ে মানে সুশীল ভাই সায়েন্সৰ বিষয়ে কৈ আছো অলপ সায়েন্সৰ ৰুম কেইটা দেখাই আছো আপোনালোক ইপিনে ফার্স্টত যেটো ৰুম দেখাব সায়েন্স ব্লকত সোমাই এটা আছে মানে ম্যাথস ডিপার্টমেন্ট ফার্স্টতে আছে ম্যাথস ডিপার্টমেন্ট দেখো রোদত মানে 37 ডিগ্রি সেলসিয়াস গরমত আমি জাগেট কলেজ এটা দৃশ্য দেখা পালো যে একুরিয়াম জাগেট কলেজ একুরিয়াম সব কি মজা হয়ে আছে দৃশ্য ইপিনে মাছবোৰ খেলি আছে সৰু সৰু মাছ যদি দেখা যায় মই আপোনাক দেখাৰ চেষ্টা কৰিম এই পুঠি মাছবিলাক চাইছে না একদম এইবিলাক ৰিয়েল হয় একুরিয়াম জাগেট কলেজ একুরিয়াম খুব বঢ়িয়া লাগি আছে একুরিয়াম বনাই থোৱা আছে ইপিনে সায়েন্স ব্লকত আগত ইপিনে আছে একুরিয়াম দেখাই দিছোঁ আপোনালোকক পালোঁ এক্টিং ডিপাৰ্টমেণ্ট আৰু জাগিৰোড কলেজৰ এক্টিং ডিপাৰ্টমেণ্টৰ বিশেষ সুখবৰ যে অসমৰ ভিতৰত কেৱল আৰু কেৱল জাগিৰোড মহাবিদ্যালয়তে আপোনালোকে অভিনয় বিভাগত মানে ডিগ্ৰী ল'ব পাৰে যদি কোনোবা BA বা ফাৰ্ষ্ট ইয়াৰ মেট্ৰিক পাছ কৰি বহি আছে যদি আপোনালোকে কিবা অভিনয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে জাগিৰোড কলেজৰ লগত কণ্টেক্ট কৰিব পাৰে ইয়াত অভিনয় বিভাগত আপোনালোকে ডিগ্ৰী লৈ মানে মেজৰ হিচাপে লৈ আপোনালোকে ডিগ্ৰী ল'ব পাৰিব কেৱল আৰু কেৱল অসমৰ ভিতৰত জাগিৰোড মহাবিদ্যালয়তে এইখন সুবিধা আছে আৰু ইপিনে আছে স্বপ্নমাজিকা গাৰ্লছ হোষ্টেল এই দেখা দিছোঁ এবাৰ স্বপ্নমাজিকা গাৰ্লছ হোষ্টেল ইপিনে এইটো লিখা আছে ৱে টু স্বপ্নমাজিকা গাৰ্লছ হোষ্টেল এণ্ড বাবু যোগীৰাম গাৰ্লছ হোষ্টেল চাওক দুটা বিল্ডিং ইয়াত আছে দুটা গাৰ্লছ হোষ্টেল জাগিৰোড কলেজত মানে বহুত ষ্টুডেণ্ট ইয়াত থাকি শিক্ষা লৈ আছে আৰু সেইটো আগত দেখিবলৈ পাইছোঁ এইটো হৈছে বইজ হোষ্টেল তাত মানে অনলি ল'ৰাসকলে থাকে ইপিনে চাইন বৰ্ডত লিখা আছে জোনবিল বইজ হোষ্টেল ৱে টু জোনবিল বইজ হোষ্টেল কলেজ প্লেগ্ৰাউণ্ড এইটো হৈছে জাগিৰোড কলেজৰ প্লেগ্ৰাউণ্ড চাওক কি মজা লাগে প্লেগ্ৰাউণ্ডত ফিজিক্স লেবৰেটৰী সময় এটা খুব বঢ়িয়া দৃশ্য দেখাব আপোনালোক দেখাইছোঁ এইটো হৈছে চান্দ্ৰয়ান চিনি পাইছে না চান্দ্ৰয়ান 3 বঢ়িয়াকৈ বনাই থোৱা আছে চব লিখা আছে ইছৰ ইণ্ডিয়ান পতাকা দি আছে মডেল বনাই থোৱা আছে ভাল লাগে গুৰুত্বপূৰ্ণ কথা হ'ল যে মই এইখন কলেজত পঢ়ি থকা আজি 3 বছৰ হ'ল প্ৰায় মই এটা বস্তু দেখা পাওঁ যিকোনো বছৰত যিকোনো টাইমতে ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে থাকে মানে চলিয়ে থাকে কাৰণ এইটো বহুত উন্নত হৈ আছে আৰু আমাৰ কলেজটো বহুত উন্নত এটা কলেজ যিকোনো মুহূৰ্ততে আছে মৰিগাঁও ডিষ্ট্ৰিক্ট গোটেই মৰিগাঁও জিলা আৰু লগতে বাহিৰা মানে ঠাইৰ পৰাও ল'ৰা ছোৱালী ইয়াত পঢ়িব আহে আৰু পঢ়িব ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকে হয় জাগিৰোড কলেজ বৃন্দাবন আৰু এয়া হৈছে জাগিৰোড কলেজৰ বৰ্তমান সময়ৰ এটা খুব ধুনীয়া মানে ভিউ আহে আৰু খুব ধুনীয়া আকৰ্ষণীয় বস্তু হৈছে আমাৰ কলেজৰ এয়া হৈছে ক্লক টাৱাৰ কি বঢ়িয়াকৈ বনাইছে চাওকচোন মানে লণ্ডনৰ ষ্টাইলত ইয়াত ক্লক টাৱাৰটো বনোৱা হৈছে মজা লাগে দেই জাগিৰোড কলেজৰ এক খুব অপূৰ্ব দৃশ্য অসমৰ গৌৰৱ বুলি ক'ব লাগিব যে এশিঙীয়া গড় আছে এশিঙীয়া গড়টো খুব আকৰ্ষণীয়কৈ ইয়াত বনাই থোৱা আছে চব এশিঙীয়া গড় কলেজৰ একেবাৰে সন্মুখতে আছে এই গড় একদম আগৰ বিল্ডিংৰ আগতে আছে আৰু এইখন হাত আপোনালোকে দেখিব পাৰিছে ভালকৈ দেখাই দিয়ক কেনে বনোৱা আছে হাত এখন হাত আপোনালোকে দেখিব পাৰিছে এইখন হাত হ'ল গব্বৰ সিঙৰ কটা হাত আছে আই লাভ জাগিৰোড কলেজ এছ আই লাভ জাগিৰোড কলেজ This is Jagirood College. I love Jagirood College very much. খুব ধুনীয়াকৈ লিখা আছে I love Jagirood College. To Jagirood College canteen. This is Jagirood College canteen. ইপিনে সোমাই গ'লে আপোনালোকে Jagirood College canteen দেখা পাব আৰু ইপিনে বাস্কেটবলৰ কি হয়তো কেম্পাছ এটা আবেলি সময়ত বাস্কেটবল খেলা হয় বাস্কেটবলৰ প্ৰশিক্ষণ ল'ব পাৰে ইয়াত আহি যাব ভালকৈ খেলিম আপোনালোকৰ লগত তো থ্যাংকস Jagirood College মানে আপোনালোকক ধন্যবাদ
ধন্যবাদ গোটেই ভিডিঅ'খিনি চোৱাৰ বাবে ভালকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নেকি জাগিৰোড কলেজ নামভৰ্তি কৰিব বিচাৰিছে ইতিমধ্যেই জাগিৰোড কলেজৰ পৰা পৰ্টেল দিয়া হৈছে আপোনালোকে পৰ্টেলত গৈ BA অথবা ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকে এডমিশ্যন ল'ব পাৰে ইতিমধ্যে এডমিশ্যনৰ কাম চলি আছে থেংক ইউ